আজি গোটেই দিন কটাই মই সদায়ৰ দৰে শেষৰ 2 মিনিট নিজকে দি আছোঁ। মই সকলোতকৈ প্ৰথমত সেইসকলক ক্ষমা কৰি আছোঁ যিয়ে মোৰ ওপৰত আজি খং কৰিছে। মই এতিয়াৰ পৰাই মোৰ অতিবাহিত হৈ যোৱা সকলো বেয়া অভ্যাস বাদ দি আছোঁ। এই পৃথিৱীত বেয়া মানুহ আছে আৰু মানুহৰ পৰা ভুল হয়েই, সেয়ে মোৰ দ্বাৰাও ভুল হয় আৰু ভুল হোৱাটো স্বাভাৱিক। সেয়ে মোৰ দ্বাৰাও যদি আজি কিবা ভুল হৈছে তেন্তে সেইটোৰ ওপৰত মই বৰ দুখিত আৰু এতিয়াৰ পৰা চেষ্টা কৰিম যে আগলৈ আৰু ভুল নকৰোঁ। মই আজিকালি নিজৰ সফলতাবোৰ পাবৰ কাৰণে পূৰা জান প্ৰাণ লগাই চেষ্টা কৰি আছোঁ। মোৰ নিজৰ ওপৰত গৌৰৱ হয় যে মই সেইবোৰ কৰি দেখুৱাম যিবোৰ মই কৰিব বিচাৰোঁ। মই নিজৰ ওপৰত ফ'কাছড আছোঁ। মই ভাল হয় আৰু মই নিজৰ ওপৰত বিশ্বাস কৰোঁ। মই আজিৰ ভুলবোৰৰ কাৰণে নিজকে মাফ কৰি আছোঁ। মই নিজৰ বেয়া কামবোৰৰ কাৰণেও নিজকে মাফ কৰি আছোঁ। ঘৰৰ সকলোৰে লগত মোৰ সম্পৰ্ক ভাল আৰু মই সকলোৰে লগত মিলিজুলি থাকোঁ। মই জানো যে আজিৰ দিনটো গুচি গৈছে। মই জানো যে আজিৰ দিনটোৰ পৰা মই কিবা শিকিব পাৰিছোঁ। মই মোৰ খংবোৰ এতিয়াৰ পৰা এৰি আছোঁ। মই সুখী আছোঁ। মোৰ ভিতৰত কেৱল পজিটিভ এনাৰ্জি আছে। মই সকলো নেগেটিভ এনাৰ্জিৰ পৰা দূৰত আছোঁ। মই একো হেৰুওৱা নাই। মোৰ সৈতে মোৰ জীৱনৰ এটা বহুত ডাঙৰ সপোন আছে। সেই সপোনবোৰ মই নিজেই সম্পূৰ্ণ কৰিব লাগিব। মোৰ ওচৰত সেই সকলোবোৰ ক্ষমতা আছে যিবোৰ মোৰ সপোনবোৰৰ কাৰণে লাগে। আজি মই আৰু অলপমান মোৰ সপোনবোৰৰ ওচৰত আগবাঢ়ি গৈছোঁ। মোৰ ভাল লাগি আছে কিয়নো মোৰ লগত মই নিজেই আছোঁ আৰু মই মেহনতি হয়। মোৰ মেহনতে মোৰ সপোনবোৰৰ আৰু ওচৰ চপাই লৈ গৈ আছে আৰু সেইবোৰ পাবৰ কাৰণে মই দিন ৰাতি মেহনত কৰি আছোঁ। সেইবোৰ কৰিব গৈ যদি মই কিবা ভুল কৰি পেলাইছোঁ তেন্তে মই ওপৰত থকাজনৰ ওচৰত ক্ষমা খুজি আছোঁ, কিয়নো তেওঁ মোৰ ভাল বেয়া সকলো জানে আৰু তেওঁ এতিয়াও মোক নিশ্চয় চাই আছে যেনেকৈ মই তেওঁক অনুভৱ কৰিব পাৰি আছোঁ। মই ওপৰত থকাজনৰ প্ৰশংসাও কৰি আছোঁ যিয়ে মোক সঠিক ৰাস্তাটো দেখুৱাই দিছে। মই যিয়েই কৰোঁ সেই ৰাস্তাটোৰ কাৰণেই কৰোঁ। মই আনক সুখী দেখি নিজেও সুখী হওঁ। মোৰ খং মোৰ পৰা বহুত দূৰত আছে। মই শক্তিশালী হয়। মই সদায় নতুন নতুন বস্তু শিকি আছোঁ যিবোৰে মোক মোৰ ছাকচেছৰ পিনে লৈ গৈ আছে। মোৰ ফ'কাছ ৰিজাল্টৰ সলনি মোৰ কামৰ পিনে থাকে, মোৰ মেহনতৰ পিনে থাকে। মোৰ প্ৰত্যেক দিন, প্ৰত্যেক ঘণ্টা, প্ৰত্যেক মিনিট, প্ৰত্যেক ছেকেণ্ড অকল মোৰ সফলতাৰ লগতে জড়িত হৈ আছোঁ। আৰু মই বেয়া চিন্তা, বেয়া কাম, বেয়া থটছবোৰ মোৰ মনৰ পৰা দূৰ কৰি দি আছোঁ। আৰু মোৰ ওচৰত সেই সকলোবোৰ শক্তি আছে যিবোৰে মোক আগুৱাই লৈ গৈ আছে। আৰু মই সকলো কৰিব পাৰোঁ। হয়, মই সকলো কৰিব পাৰোঁ। হয়, মই সকলো কৰিব পাৰোঁ।